সমাজ বিৰোধী কাৰ্যকলাপৰ বাবে নিজৰ সমষ্টিতে নিষিদ্ধ হল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী কাৰ্যবাহী সদস্য। মাঞ্জাৰ হিডিম তেৰণ গাঁৱত ব্লক লেভেল আশা সন্মিলন অনুষ্ঠিত। মাঞ্জা আৰক্ষীৰ দ্বাৰা বিলাসী গাড়ীসহ 3 চোৰক আটক। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ বিশাল সমদল। বোকাজানত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত মূল অপৰাধীক আটক। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। দিনক দিনে এক অস্বাভাৱিক ধৰণে বৃদ্ধি পাবলৈ ধৰা খাদ্য সামগ্ৰী, ইন্ধন সামগ্ৰী তথা জীৱনদায়িনী ঔষধৰ অত্যাধিক মূল্য বৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰাম টাঙোন উঠাবলৈ আৰম্ভ কৰা বিজেপি চৰকাৰৰ প্ৰতি বিষোদ্গাৰ প্ৰকাশ কৰি আজি কাৰ্বি আংলং জিলা কংগ্ৰেছ দলে ডিফু চহৰত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। উক্ত সমদলৰ জিলাখনৰ নৱনিৰ্বাচিত সভাপতি চুমৰংহাঙৰ উপৰি সকলো কেন্দ্ৰীয় নেতৃবৰ্গৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দলীয় কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰি একেমুখে খাদ্য সামগ্ৰী, ইন্ধন জাতীয় সামগ্ৰী, জীৱনদায়ী ৰূপে চিহ্নিত ঔষধ তথা বিদ্যুতৰ মাচুলৰ অত্যাধিক মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ বাবে শাসনধিষ্ঠ বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে সৰ্বসাধাৰণ খাতি খোৱা ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি তথা সকলোৰে সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত অনতি পলমে এই ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। ডিফু জিলাৰ কাৰ্বি আংলং জিলাৰ তত্ত্বাৱধায়ক ডাঙৰীয়া আছে লগত গোলাপ শইকীয়া। মই আহিছোঁ আৰু আমাৰ কাৰ্বি আংলঙৰ সভাপতি ডাঙৰীয়া আছে, জিলা কংগ্ৰেছৰ বিভিন্ন নেতা আছে। আমি সকলোৱে এটা কথা বিচাৰিছোঁ যে অসমৰ জনসাধাৰণৰ ওপৰত যিটো মূল্যবৃদ্ধিৰ যিটো প্ৰকোপ দিনক দিনে বাঢ়িছে, আপোনালোকে সকলোৱে জানে যে দৈনিক পেট্ৰলৰ দাম বাঢ়িছে, দৈনিক ডিজেলৰ দাম বাঢ়িছে, ৰন্ধন গেছৰ দাম 1000 টকাৰ ওপৰলৈ গৈছে, মিঠাতেলৰ দাম চুব নোৱাৰা হৈছে, আনকি নেমু টেঙাৰ দাম যোৰা 30 টকা হৈছে। এইখন চৰকাৰে নিৰ্বাচনত ভোটাৰক প্ৰলোভিত কৰিবৰ কাৰণে, আকৰ্ষিত কৰিবৰ কাৰণে তেলৰ দাম, গেছৰ দাম কিছুদিন বন্ধ ৰাখিছিল বৃদ্ধি কৰি। যেই নিৰ্বাচন শেষ হ'ল 1 এপ্ৰিলৰ পৰা সকলো বস্তুৰে দাম পুনৰ ঊৰ্ধ্বমুখী হৈছে। মানুহৰ হাহাকাৰ অৱস্থা হৈছে। পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, আনকি গাড়ী কিনিব নোৱাৰা হ'ল, মটৰচাইকেল কিনিব নোৱাৰা হ'ল। ঔষধ 800 বিধ ঔষধ, জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি হ'ল। ইনচুলিন যিসকল ডায়েবেটিছ আছে, ইনচুলিনৰ পৰা আৰম্ভ কৰি সকলো দৰৱৰ দাম বাঢ়িছে। এইখন দেশ চলিছে নে এখন ঠিকাদাৰী ৰাজ্যত চলিছে? ৰাজত্ব ঠিকাদাৰ নেকি নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা? তেওঁলোকে ঠিকাদাৰী কৰিছে অসমৰ মানুহক মাৰি, অসমৰ জনগণক মাৰি, নিম্ন আয়ৰ দৰিদ্ৰ মানুহক তেওঁলোকে হাহাকাৰ মৃত্যু মুখলৈ ঠেলি দিছে। ঔষধ কাঢ়ি লৈছে মুখৰ পৰা। তাৰমানে কি? হত্যা কৰিব বিচাৰিছে অসমৰ মানুহক, সাধাৰণ জনতাক হত্যা কৰিব বিচাৰিছে। জীৱনদায়িনী ঔষধৰ দাম বঢ়াইছে। ইয়াতকৈ লাজৰ কথা, ইয়াতকৈ চৰমৰ কথা, দুৰ্ভাগ্যৰ কথা এখন জনকল্যাণকামী চৰকাৰৰ কাৰণে ইয়াতকৈ একো বেছি হ'ব। আমি ধিক্কাৰ দিছোঁ কংগ্ৰেছে যে নৰেন্দ্ৰ মোদী চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাইজৰ ওপৰত যি বুলডোজাৰ চলাইছে, ৰাইজক হত্যা কৰিবৰ কাৰণে যি ধৰণে উদ্যত হৈছে, সকলো বয় বস্তুৰ দাম বঢ়াই ইয়াৰ প্ৰতিবাদ হৈছে। আৰু আমি ৰাইজক আহ্বান জনাইছোঁ যে ওলাই আহক ৰাজপথলৈ। এই চৰকাৰ উৎখাত কৰিব নোৱাৰিলে অসমত আৰু দেশত সৰ্বসাধাৰণ ৰাইজৰ মুক্তি কেতিয়াও সম্ভৱ নহয়, জীয়াই থাকিব নোৱাৰিব। সেইকাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ, ওলাই আহক। ইয়াৰ বিৰুদ্ধে, এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমি সকলো ঐক্যবদ্ধ হৈ তীব্ৰ সংগ্ৰাম কৰি তুলিব লাগিব। মাঞ্জা আৰক্ষীৰ দ্বাৰা চলোৱা এক নাকা চেকিঙত যোৱাকালি বিয়লি প্ৰায় 5 মান বজাত 3জন লোকৰ সৈতে এখন বিলাসী বাহন কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত খবৰ মতে UP15DM0963 নম্বৰৰ পঞ্জীয়নভুক্ত এখন বেলেনো বাহন বকলিয়াৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত মাঞ্জাত স্থিত ICDPৰ নাকা চেকিং চলি থকা অৱস্থাত উক্ত বাহনখন কৰ্তব্যৰত আৰক্ষীয়ে ৰখাই আৰু গাড়ীৰ নথিপত্ৰ চাবলৈ বিচাৰে। বাহনখনৰ নথিপত্ৰ পৰীক্ষা কৰি থকাৰ সময়তে উৰহী গছৰ আচল উৰটো ধৰা পৰে। মাঞ্জা আৰক্ষীৰ এক বিশ্বস্ত সূত্ৰৰ মতে বাহনখনত এগৰাকী মহিলাসহ 3জন লোক আছিল আৰু বাহনখনৰ নথিপত্ৰৰ সৈতে ইঞ্জিন আৰু চেচিছ নম্বৰসমূহ সম্পূৰ্ণ অমিল দেখা পোৱাত কৰ্তব্যৰত আৰক্ষীৰ সন্দেহ ঘনীভূত হৈ পৰে আৰু গাড়ীসহ তিনিওকে অধিক সোধা-পোছা কৰাৰ বাবে মাঞ্জা থানালৈ লৈ যোৱা হয়। জেৰা কৰাৰ সময়ছোৱাত তিনিটাৰ নাম যথাক্ৰমে আশিষ চৌধুৰী, পিতৃৰ নাম হৰীন্দ্ৰ সিং, ৰবীন্দৰ যাদৱ, পিতৃৰ নাম চৰ্দাৰ সিং যাদৱ আৰু সংগীতা যাদৱ, স্বামী ৰবীন্দৰ যাদৱ তথা তেওঁলোক তিনিওৰে ঘৰ উত্তৰ প্ৰদেশৰ মিৰাট জিলাৰ অন্তৰ্গত বুলি কোৱাৰ লগতে তেওঁলোকে গাড়ীখন ডিমাপুৰত বিক্ৰী কৰাৰ উদ্দেশ্যৰে চুৰি কৰি আনিছিল বুলি আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰে। মাঞ্জাৰ পৰা ৰাজেশ হানছিৰ ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি চন্দন ব্ৰহ্মৰ সভাপতিত্বত উল্লেখিত গাঁওখনৰ নামঘৰ প্ৰাংগণত যোৱা 2 এপ্ৰিল তাৰিখে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উন্নয়ন সমিতিৰ সম্পাদক ধ্ৰুৱ ব্ৰহ্মই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে বিগত সময়ছোৱাত কৰি অহা অনিয়ম, অনীতি আৰু কিছুমান সমাজ বিৰোধী কাৰ্যকলাপৰ ওপৰত বিতংভাৱে আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি 10 নং হাওৰাঘাট পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে গৰখীয়া পুখুৰী গাঁৱৰ বাসিন্দাসকলৰ লগত আগতীয়াকৈ কোনো ধৰণৰ আলোচনা নকৰি একপক্ষীয় তথা একনায়কত্ব মনোভাৱেৰে গৰখীয়া পুখুৰী গাঁৱৰ ৰাইজৰ মাটিত আগন্তুক পৰিষদীয় নিৰ্বাচনৰ আগতে এখন ITI নিৰ্মাণৰ বাবে আধাৰশিলাৰ কাম আৰম্ভ কৰিব বুলি বিগত সময়ত বিভিন্ন সংবাদ মাধ্যম যোগেদি মন্তব্য প্ৰকাশ কৰিছিল। সেই অবিবেচকি মন্তব্যৰ প্ৰতি বৰ্তমান গাঁওখনৰ ৰাইজ জাঙুৰ খাই উঠাৰ লগতে কাৰ্যবাহী সদস্যগৰাকীৰ এনে হঠকাৰী কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। ইয়াৰ পৰৱৰ্তী সময়ছোৱাতো গাঁওবাসীৰ লগত কোনো ধৰণৰ আলোচনাত মিলিত নহৈ ৰাইজৰ জনমতৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি সম্পূৰ্ণৰূপে সমাজ বিৰোধী কাৰ্যকলাপত জড়িত হোৱাৰ বাবে আগন্তুক পৰিষদীয় নিৰ্বাচনৰ খনসিং ৰংপিক কোনো কাৰণতে সমৰ্থন নকৰাৰ লগতে গৰখীয়া পুৰুষী গাঁৱতো প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি উক্ত সাধাৰণ সভাত সৰ্বসন্মতিক্ৰমে মত প্ৰকাশ কৰা হয় বুলি এক বিশ্বস্ত সূত্ৰত প্ৰকাশ। আপোনালোকৰ খেলপথাৰখন আপোনালোকক নজনোৱাকৈ খনসিং ৰংপিয়ে কিবা অনুষ্ঠান পাতিম বুলি কৈছে। হয়, আমি খুব দুৰ্ভাগ্যজনক। আমি যেতিয়া আমি মানে ফেচবুক লাইভ আৰু তেওঁৰ মানে ছ'চিয়েল মিডিয়াত আমি দেখা কাৰণেহে আমি এইটো দেখিবলৈ পালোঁ যেন তেওঁ ITI বনাবলৈ বিচাৰিছে। অলৰেডি ডিফুৰ ITI আজি অচল অৱস্থাত আছে। তেওঁ সেইটোকে আগত ঠিক কৰি লওক না। তাৰপিছত আজি 10 নং যিটো MSCৰ আণ্ডাৰত তেওঁ EM হয়, আমাৰ হাওৰাঘাটৰ লোকেল EM। তেওঁ বেছি দূৰ নহয়, আমাৰ কাংকিংটি গাঁৱৰ ওচৰত কমচে কম হ'লেও 400 বিঘা মাটি গেৰ্জিং মাটি আছে। তেওঁ তাতেতো বহাব পাৰে। তেওঁ এটুকুৰা তাত ল'লে কোনোবাই কিবা ক'ব নেকি? তেওঁ তাত কিয় নবহাই আমাৰ নিজৰ যিটো মানে খুলি থোৱা আছিলে মানে গৰু চৰাবলৈ বা ল'ৰা ছোৱালী খেলিবলৈ, সেই বিষয়ত তেওঁ মাত মাতিবলৈ দৰকাৰ নাছিলে নহয়। আৰু ৰাইজক সুধি কিনে তেওঁ ক'ব লাগিছিলে যে আমি এনেকুৱা খুলিম বুলি ভাবিছোঁ, ITI আপোনালোকে পাৰ্মিশ্যন দিয়ে না নিদিয়ে। কিন্তু আমি খুব দুৰ্ভাগ্যজনক, তেওঁ এনেকুৱা ষ্টেটমেণ্ট দিব নালাগিছিলে ৰাইজক নুসুধাকৈ। এতিয়া আমি খুব দুখ কৰি আছোঁ। আমি এইটোৱে তেওঁক অনুৰোধ জনাইছোঁ যেন তেওঁ বেলেগ বহুত জেগাত আছে, গেৰ্জিং মাটি আছে, ইয়াত আপোনাৰ কাংকি বেলগুৰি যিটো মানে লেম্পছৰ আণ্ডাৰ কমচে কম 400 বিঘা মান মাটি আছে। তেওঁ তাতে যিকোনো হ'লেও বহাব পাৰিব, চাব চেণ্টাৰে হওক বা যিয়ে হওক চব বহাব পাৰিব। কিন্তু আমাৰ গাঁৱৰ মাজত যিটো আমি ফিল্ড
আমাৰ মেইন ফিল্ডটো হৈছে গৰিখা পুখুৰী LP স্কুল খেলপথাৰ। তাত বৰ্তমান ফুটবল কোচিং হয়, ক্ৰিকেট খেল আমি ইয়াত খেলোঁ আৰু চবেই ইয়াতে খেলে। কিবা গাড়ী শিকিব হ'লেও ইয়াতে আহে, যিমানখিনি মানুহ চব আৰু গৰু মানে ছাগলী যিমান এৰাল দিয়ে চব আমাৰ সেইটো ফিল্ডতে দিয়ে। আমি তেওঁক বাৰম্বাৰ অনুৰোধ জনাইছোঁ যেন তেওঁ বেলেগ এটা জেগাত ঠাইত নিৰ্ধাৰণ কৰক, তাত গৈ তেওঁ যেন এই ITIটো বনাওক, কোনো কথা নাই। আমি অনুৰোধ কৰিছোঁ যেন গৰিখা পুখুৰীটো তেওঁ ITIৰ পৰা আঁতৰাই ৰাখক। এইটোৱে মই তেওঁক বহুত বাৰ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু ধন্যবাদ। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ মাঞ্জা স্বাস্থ্য বিভাগৰ উদ্যোগত তথা ডিফু আৰু ধনশিৰি কৰ্মৰত আশাসকলৰ সহযোগত মাঞ্জাস্থিত হিডিম তেৰণ গাঁৱৰ নিহাং কাৰ্বি বাপ্টিষ্ট এছ'চিয়েশ্যনৰ প্ৰেক্ষাগৃহত আজি আশাসকলক উদ্দেশ্য কৰি এক সন্মিলন অনুষ্ঠিত হৈ যায়। সন্মিলনৰ লগত সংগতি ৰাখি বিগত কালছোৱাত অকালতে মৃত্যুক আঁকোৱালি লোৱা আশাসকলৰ পবিত্ৰ স্মৃতিত এগছি বন্তি প্ৰজ্বলন কৰি মুকলি সভাৰ শুভাৰম্ভী কৰা হয়। মাঞ্জা স্বাস্থ্য খণ্ডৰ স্বাস্থ্য বিষয়া ডাক্তৰ চাৰসিং ৰংপিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সন্মিলনত ডিফু আৰু ধনশিৰিৰ স্বাস্থ্য বিষয়া আৰু আশাকৰ্মীসকলে অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ বহুমূলীয়া মন্তব্যসমূহ দাঙি ধৰে। সভাত আশাসকলে স্বাস্থ্য সম্পৰ্কীয় তথা বিভাগীয় নীতি নিৰ্দেশনা মানি দিনক ৰাতি কৰি অশেষ কষ্টৰ বিনিময়ত তেওঁলোকৰ পৰিয়াল চলাই আছে যদিও তেওঁলোকৰ কষ্টৰ বিনিময়ত বিভাগীয়ভাৱে দিবলগীয়া দৰমহাকে আদি কৰি অন্যান্য আৰ্থিক সা সুবিধাখিনি সময়মতে নোপোৱাৰ বাবে আশাসকলে বহুতো কষ্ট ভোগ কৰিবলগীয়া হৈছে বুলি আৱেগিকভাৱে মন্তব্য কৰাৰ লগতে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ ফালৰ পৰা এক উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। আপোনালোকৰ আজি মটিভটো কি আছিল ছাৰ? আমাৰ আজি এই আশা কনভেনশ্যন হ'ল আমাৰ মাঞ্জা ব্লক PSC আণ্ডাৰত পৌৰচমত সকলো আশা আহিছে আৰু এই আশাবিলাকৰ যিবিলাক প্ৰব্লেমবিলাক আমি একেলগে ইণ্ট্ৰডাকশ্যন হ'লোঁ। তেখেতসকলে প্ৰব্লেমবিলাক ক'লে, আমিও প্ৰব্লেমবিলাক চব কৰিম বুলি আমি কথা দিছোঁ। আৰু আমাৰ DPM ছাৰ আহিছিলে এই আমাৰ ডিষ্ট্ৰিক্টৰ পৰা, তেখেতেও ক'লে আশাসকলৰ কি কৰিব লাগে, কি কৰিব নালাগে, ডেভেলপমেণ্টৰ কাৰণে আৰু বহুত চৰকাৰৰ পৰা স্কিম আহিছে, তেওঁলোকৰ ইঞ্চুৰেঞ্চ আহিছে, হেল্থ ইঞ্চুৰেঞ্চ কিবা সকলো বুজাই দিলে DPM আৰু বুজাই দিয়াৰ পিছত ভালেই হৈছে। এতিয়া শেষত আমি মাঞ্জাৰ পৰা ৰাজেশ হানছে ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলা এক অভিযানত আটক 3 ড্ৰাগছ সৰবৰাহকাৰী। খটখটি আৰক্ষী থানা পঞ্জীয়ন হৈ থকা ড্ৰাগছ সৰবৰাহকাৰী বাবা হাজৰিকাৰ লগত জড়িত হৈ আছিল এই 3 ড্ৰাগছ সৰবৰাহকাৰী। আজি বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলা অভিযানত জব্দ প্ৰায় 33টা চাবোনৰ বাকচত প্ৰায় 401 গ্ৰাম ড্ৰাগছ। জব্দকৃত ড্ৰাগছসমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল প্ৰায় 3 কোটি টকা হ'ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ড্ৰাগছ সৰবৰাহৰ জড়িত ধৃত লোককেইজন হৈছে মণিপুৰ LS ৰাণীৰো, RN সুনিন্দাৰ আৰু খটখটিৰ পফকো মাও। ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এখন অটোৰিক্সা, এখন সুজুকি S ক্লাছ, এখন স্কৰ্পিঅ' বাহন আৰু লগতে জব্দ কৰে 3,58,000 নগদ ধন আৰু অবৈধ নথি পত্ৰ। এই এটা ডাঙৰ ড্ৰাগছৰ নেটৱৰ্ক আছিলে। আপোনালোকে আগৰ পৰা জানে এইটো বাবা হাজৰিকা যোনটো এৰেষ্ট হৈছিলে, এইটো এৰেষ্ট কৰা হৈছিলে উইথ মানে কি 795 গ্ৰামছ হেৰইন। তো সেই লিংকৰ ভিতৰতে আমি এটা পাইছিলোঁ, এজন LH ৰাণীৰা বুলি এজনী মাওফাল মানে মণিপুৰৰ মাইকী এজনী আছিলে। তো আজি সেই মাইকীজনক আমি কৰায়ত্ব কৰিলোঁ। তেওঁৰ লগত আমি 33 চাবোন বক্স পাইছোঁ, য'ত আপোনাৰ 400 গ্ৰামছ হেৰইন মজুত আছিলে। লগত আমি এখন অটো গাড়ী পাইছোঁ, এখন স্কৰ্পিঅ' আছে আৰু এখন S ক্ৰছ ভেহিকল আছে। লগতে 2জন আৰু আমি ব্যক্তি আটক কৰিছোঁ। তেওঁলোক গোটেইখিনি সেনাপতিৰে হয়। এজনৰ নাম RN সুৰেন্দ্ৰ আৰু এজনৰ নাম পখমাও।
আচলতে এই যিগৰাকী মহিলা ৰাণী বুলি কয় তেখেতে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ বেপাৰ চলাই আছিলে নেকি? এইটো আমাৰ আগৰ পৰা আমি 3 মাহ ধৰি তেওঁৰ মুভমেণ্ট আমি ট্ৰেক কৰি আছিলোঁ তো গতিকে বহুত দিনৰ পৰা কৰি আছিলে তো আজি সেনেকৈ আমি ধৰিব সক্ষম হৈছোঁ বজাৰ মূল্যটো মোৰ দেন 3 crore আজিৰ বাতৰি ইমানেই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব 365 নিউজ ইণ্ডিয়া